हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। आज आपन मैं देखा दी आसो माने इकम टावर तो कोन प्लेजत और करपरा माने मैं आईएसबीटी आपन मैं देखम एटु होइसे इकम टावर ठीक है माने आईएसबीटी केनेके इकम टावर माने भिआईपी इकम टावर जेटु आछे ताते जाब पारि सो आपन मैं तार डिटेल्स तो मैं दी ठीक है एटु होइसे गुवाहाटीर आईएसबीटी ठीक है आईएसबीटी टार्मिनाल एटु याते बास आपनलोके সকলো ধৰণৰ বাছ ইয়াতে আপন পাব। আপোনালোকে যদি ধুবুৰী যায়, গোৱালপাৰা যায়, বঙাইগাঁও যায় বা আপাৰ আছাম তোৰ যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, শিলচৰ ইয়াৰ পৰা সকলো ধৰণৰ বাছ আপোনালোকে পাব ঠিক আছে। চ' আপোনালোকে চাই থাকক শেষলৈ, মই ভিডিঅ'টো স্কিপ নকৰে একদম চাই থাকিব আৰু নতুনকৈ কোনো যদি আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আপোনাক মই দেখি আছোঁ এতিয়া এই আইএছবিটিৰ ভিতৰৰ কিছুমান মই ভিডিঅ' মই ক্লিপছ কৰিছিলোঁ, এইবিলাক চাওক, এইবিলাক বাছবিলাক ঠিক আছে। এইবিলাক যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী এইবিলাক সকলো ধৰণৰ বাছ আপোনালোকে ইয়াৰ পৰা পাব ঠিক আছে। চ' আপোনাক মই অকণমান এইবিলাক দেখাই দি আছোঁ। এয়া চাওক ভিতৰত ইয়াতে আপোনালোকে টিকেট কাউণ্টাৰ আছে কিছুমান ইয়াতে। চ' আপোনালোকে ইয়াতে টিকেট কাটি আপোনালোকে আপাৰ আছাম, লোৱাৰ আছাম চাৰিফালে আপোনালোকে যাব পাৰিব ঠিক আছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক আৰু ইয়াৰ পৰা আপোনালোকে কি পাব, বাছ পাব হা। মানে প্ৰথমতে আপোনাৰ এটা কাম কৰিব লাগে, আপুনি এই আইএছবিটিত যিকোনো ঠাই, অসমৰ যিকোনো ঠাইৰ পৰা আপোনালোকে আহি কিনে ইয়াতে থাকিব। ইয়াৰ পৰা আপোনালোকে লোকাল কিছুমান বাছ আছে, লোকাল বাছত উঠি কিনে আপোনালোকে জালুকবাৰী যাব লাগিব। জালুকবাৰীৰ পৰা তেতিয়াহে আপোনালোকে জালুকবাৰীৰ পৰা তাৰপিছত আপোনালোকে তাতে মেজিক ট্ৰেভেল এইবিলাক অন পাব ঠিক আছে। চ' এতিয়া মই আপোনাক দেখাই দি আছোঁ। এয়া মই বাছত উঠিম অলপ পিছত। এয়া চাওক, এয়া মই এতিয়া বাছত গৈ আছোঁ। মই মানে আইএছবিটিৰ পৰা এতিয়া জালুকবাৰীলৈ মই বাছত গৈ আছোঁ ঠিক আছে। আপোনালোকে আইএছবিটিৰ পৰা জালুকবাৰী যাব, তাৰপিছত জালুকবাৰীৰ পৰা তেতিয়া ট্ৰেভেলাৰ মেজিক এইবিলাক যায়, তাৰ পৰা আপুনি ইকম টাৱাৰ যাব ঠিক আছে। জালুকবাৰীৰ পৰা ইকম টাৱাৰ 30 টকা ভাড়া। এয়া মই জালুকবাৰী আহি পালোঁ। তো আজি আপোনাক মই দেখাই দিছোঁ জালুকবাৰী। চ' জালুকবাৰী কেনেকুৱা আছে আপোনালোকে চাই থাককচোন। ইয়াৰ পিছফালে মোৰ চাম জালুকবাৰী, আপোনাক মই দেখাই দি আছোঁ জালুকবাৰী। এয়া এইটো হৈছে জালুকবাৰী। চ' আপোনাক মই ইকম টাৱাৰ কোনখিনি প্লেচত আছে, চ' ইকম টাৱাৰৰ বিষয়ে আপোনাক মই ক'বলৈ লৈছোঁ। চ' প্ৰথমতে আপোনালোকে জানি লওক, এয়া এইখিনি হৈছে জালুকবাৰী। এইটো অলপ আগত এইটো ভূপেন হাজৰিকাৰ এটা সমাধি দি আহিছে ভূপেন হাজৰিকাৰ, আৰু ইয়াতে এইখিনিকে জালুকবাৰী বুলি কয়। আৰু আপোনালোকে যেতিয়া যাব তেনেহ'লে ইয়াৰ পৰা আপোনালোকে মোৰ জালুকবাৰী। চ' যদি মোৰ চেনেলটো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, আৰু যদি বেছি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এয়া চাওক ইকম টাৱাৰ মানে ভিআইপি যিটো ইকম টাৱাৰ, তাতে যাবলৈ হ'লে এইবিলাক বাছ যিবিলাক ৰখি আছে, এইবিলাক গোৱালপাৰা বাছ, ধূপধাৰা বাছ, বকো বাছ, ছয়গাঁৱৰ বাছ, এইবিলাক বাছত আপোনালোকে উঠিব লাগিব। আৰু এইখিনি হৈছে জালুকবাৰীৰ মেইন পইণ্ট ঠিক আছে। এই বাছবিলাক যিবিলাক ৰখি আছে এইবিলাক ইয়াতে আপোনালোকে মানে এই পইণ্টখিনিত আপোনালোকে এই ইকম টাৱাৰ ভিআইপি যিটো আজৰা ইকম টাৱাৰ, চ' তাতে যাবৰ কাৰণে আপোনালোকৰ এই বাছত বা এইবিলাক ট্ৰেভেলাৰ যিবিলাক থাকে, এইবিলাক ট্ৰেভেলাৰ, সৰু কিছুমান প্ৰাইভেট গাড়ীও থাকে, বহুত ধৰণৰ ইয়াত এই যে ট্ৰেভেলাৰ যিখন আছে এইখন গৈ আছে যে, এইবিলাক গাড়ীত আপোনালোকে ইয়াৰ পৰা বৰঝাৰ যিটো মানে ভিআইপি যিটো তাতে আপোনালোকে, আৰু এই জালুকবাৰীৰ পৰা ভাড়া ইকম টাৱাৰলৈকে এনেকৈ 30 টকামান ল'ব, বেছি নহয়। বৰঝাৰ যিটো আজৰাৰ যিটো কি, চ' আপোনালোকে এইবিলাক গাড়ীত আপোনালোকে যাব। চ' আপোনাক মই সেইকাৰণে ভালকৈ অলপ জালুকবাৰীটো আপোনাক মই প্ৰথমতে ভালকৈ দেখাই দি আছোঁ। চ' আপোনালোকে ভালকৈ জালুকবাৰীখন আগতে চাই লওক। তো ইয়াতে আহি কিনে আপোনালোকে বাছত উঠিব জালুকবাৰীৰ পৰা। তেতিয়া আপোনালোকে কেনেকৈ যাব লাগে, চ' সেইখিনিকে আপোনাক মই কৈ আছোঁ ঠিক আছে। চ' আপোনালোকে চাগে বুজি পাইছে কথাটো মোৰ। চ' ফ্ৰেণ্ডছ, জালুকবাৰীৰ পৰা মানে ইকম টাৱাৰ আজৰা আপোনালোকে তেনেহ'লে ইয়াতে বাছত বা ট্ৰেভেলাৰত উঠিব। আপোনালোকে লোকেল যিবিলাক ট্ৰেভেলাৰ থাকে আপোনালোকে ক'ব যে মই ইকম টাৱাৰ যাম, মানে ভিআইপিৰ ইকম টাৱাৰ যিটো আছে তাতে যাম। চ' আপোনালোকে এই ট্ৰেভেলাৰবিলাক যিবিলাক ৰখি আছে এইবিলাকত আপোনালোকে উঠিব। তাতে মেজিকো কিছুমান আছে। চ' আপোনালোকে গৈ কিনে আপুনি কাম কৰিব, ভিআইপি যিটো ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰ নোপোৱাৰ অলপখিনি আগত বাওঁফালে চাবচোন, তাত এটা কি আছে, এই কি কয়, তাতে ইকম টাৱাৰ এটা বিল্ডিং আছে। চ' আপোনাক মই বিল্ডিংটো মই ভালকৈ দেখাই দি আছোঁ। চ' আপোনালোকে চাই থাকক। এয়া মই বাছত উঠিলোঁ। চ' আপোনাক মই দেখাই দিছোঁ, আপোনালোকে চাই থাকক। চ' ফ্ৰেণ্ড, মই বাছত উঠি গৈ আছোঁ। চ' আৰু কোনোবা যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব। চ' আপোনালোকে ভিডিঅ'টো চাই থাককচোন। এয়া চাওক, মই বাছত উঠি আছোঁ। চ' মই বাছত গৈ আছোঁ আৰু আপোনাক মই দেখাই দি আছোঁ ভালকৈ যে ইকম টাৱাৰটোৰ কোন প্লেচত। এয়া চাওক, আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণকৈ লাষ্টলৈকে চাই থাকিব। মই সম্পূৰ্ণ ইকম টাৱাৰৰ যিটো ভিতৰলৈকে আপোনাক মই দেখাম। তাতে পাৰ্কিং প্লেচ আছে, সকলো ধৰণৰ তাতে সুবিধা আছে। আৰু কোনোবাই যিটো
মানে এই VIP যিটো থাকিব খোজে মানে এই ইকম টাৱাৰ আছে যিটো হোটেলত যদি থাকিব খোজে তেনেহ'লে হোটেলৰ ৰুম ভাড়া ল'ব আপোনাৰ 1500 2000 এনেকৈ ল'ব যিটো VIP যিটো ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰৰ তলত গৈ কিনে অলপ আগত ৰাইট চাইডে তাতে কিছুমান হোটেল আছে সেইবিলাক আপোনালোকে থাকিব পাৰিব আৰু কোনোবাই যদি মানে ইয়াতে হোটেল নলয় তেনেহ'লে এনেও কিছুমানে থাকিব পাৰিব 100 200 বা 300 5জন মিলি কিনে 500 টকা দিলেও আপোনালোকে কিছুমান প্ৰাইভেট ৰুম কিছুমান পোৱা যায় সেই বিল্ডিঙৰ ফ্লাইঅভাৰ তলত এয়া চাওক এতিয়া মই আহি পালোঁ এয়া চাওক ইকম টাৱাৰ পাম বেছি দূৰ নাই ৰাণী গেট মই পাৰ হ'লোঁ হা জালুকবাৰী এৰিলোঁ প্ৰথমতে তাৰপিছত এইটো ৰাণী গেট এৰিলোঁ ৰাণী গেট এৰি কিনে এই যে যিটো চাইনবোৰ্ড আছে এইখন চাওক এই চাইনবোৰ্ডখন এৰি কিনে অলপখানি আগত এয়া চাওক বাওঁফালে চাব হা এই যে বাওঁফালে যে সেউজীয়া এই যে যিটো বিল্ডিং আছে এয়া চাওক এইটো বিল্ডিং এইটো হৈছে ইকম টাৱাৰ আজৰাৰ বজাৰ ইকম টাৱাৰ এইটোকে কয় ঠিক আছে চ' এয়া মই এতিয়া নামিলোঁ আৰু এইটো হৈছে ইকম টাৱাৰ ঠিক আছে চ' কোনোবা যদি নাজানে তেনেহ'লে বজাৰ ইকম টাৱাৰ এইটোকে কয় ঠিক আছে এয়া চাওক মই এতিয়া খোজকাঢ়ি আপোনাক মই ভালকৈ দেখাই দি আছোঁ এয়া চাওক এতিয়া গৈ আছোঁ মই ইয়াতে আজি ইণ্টাৰভিউ আছে বহুত মানুহ আহিছে ইয়াতে ভাল লাগিছে আহি কিনে ইয়াতে চাওক এইটো হৈছে বৰজাৰ ইকম টাৱাৰ মানে আজৰা এইখিনি আজৰা বুলি কয় এইখিনি VIP বুলি কয় আপোনালোকে VIP বুলি ক'ব ঠিক আছে এইটো চাওক ইকম টাৱাৰ মই গৈ আছোঁ ভিতৰলৈ আপোনাক মই ভালকৈ দেখাই আছোঁ ভিতৰত কি আছে কি নাই সকলো ধৰণৰ মই দেখাই দি আছোঁ আপোনাক মই বিল্ডিঙত এয়া চাওক এইটো বিল্ডিং এইটো বিল্ডিঙৰ চাওক পিছফালটো মই ভালকৈ দেখাই দিছোঁ এয়া চাওক ইফালে আৰু পাৰ্কিং প্লেচ আছে চাওক এয়া এইটো বিল্ডিং ইকম টাৱাৰ এটা থাৰ্ড ফ্ল'ৰ আৰু ফ'ৰ্থ ফ্ল'ৰত মানে ইণ্টাৰভিউ হয় আৰু এইটো হৈছে বাইক পাৰ্কিং কাৰ পাৰ্কিং বহুত বিশাল পাৰ্কিং আছে এইবিলাকত চ' ইয়াতে আপোনালোকে গাড়ী যদি লৈ আহে কোনোবা বাইক লৈ আহে 4 চকা লৈ আহে তেনেহ'লে ইয়াতে পাৰ্কিং কৰিব পাৰিব কোনো অসুবিধা নাই আৰু কোনোবা যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি থাকিব যিমান পাৰে ইমান শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় যে ইকম টাৱাৰ VIP কোনটো চ' আপোনাক মই সকলোকে ইয়াৰ ডিটেইলছটো মই দি দিলোঁ ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কিনে আপোনালোকক কেনেকুৱা লাগিছে নিশ্চয় এবাৰ কমেণ্ট কৰি জনাই দিব আৰু মই এই ভিডিঅ'টো মানে বনোৱাৰ উদ্দেশ্য হ'ল যে বহু ফ্ৰেণ্ডে মোক কমেণ্ট কৰি আছিল মানে বহু ছাবস্ক্ৰাইবাৰ যিবিলাক মোৰ আছে আগতে মই মানে ইকম টাৱাৰৰ ওপৰত 4টা ভিডিঅ' মই বনাইছোঁ 5টামান ভিডিঅ' মই বনাইছোঁ চ' তাতে মানে জালুকবাৰীৰ পৰা কেনেকৈ আপোনালোকে ইকম টাৱাৰ আহিব পাৰি ধুবুৰীৰ পৰা কেনেকৈ আহিব পাৰি গোৱালপাৰাৰ পৰা কেনেকৈ আহিব পাৰি যোৰহাটৰ পৰা কেনেকৈ আহিব পাৰি তিনিচুকীয়াৰ পৰা কেনেকৈ আহিব পাৰি মানে অসমৰ ক'ৰ পৰা আপোনালোকে আহিব বিচাৰে চব ভিডিঅ'ত মই ভালকৈ দি দিছোঁ মই আৰু ভিডিঅ' মোৰ বনোৱা আছে 4-5টা ভিডিঅ' আছে চ' আপোনালোকে মোৰ আই বটনত নহ'লে মই তলত ডেছক্ৰিপশ্যনত মই লিংকটো মই দি দিম চ' আপোনালোকে তাতে গৈ মোৰ ভিডিঅ'বিলাক চাব আৰু আপোনালোকে তেতিয়া ভালকৈ গম পাব যে অসমৰ আপোনালোকে য'ৰে পৰা নাহক তেতিয়াহ'লে আপুনি তাৰ মানে সেইটো ভিডিঅ' চাই কিনে আপুনি নিশ্চয় ইকম টাৱাৰলৈ আপোনালোকে আহিব পাৰিব ঠিক আছে চ' আকৌ এবাৰ মই আপোনাক কৈ আছোঁ যে আপুনি মেইন ISBTৰ পৰা আহিব ঠিক আছে ISBTৰ পৰা জালুকবাৰী আহিব আৰু জালুকবাৰীৰ পৰা আপুনি VIP ইকম টাৱাৰ আহিব তেতিয়াহ'লে আপোনালোকে গম পাব ঠিক আছে চ' বাই টেক কেয়াৰ তো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব তেতিয়াহ'লে সকলোৱে এই ভিডিঅ'টো চাই কিনে চবে লাভান্বিত হ'ব